গুড মৰ্ণিং এভৰিৱান। মোৰ নতুন এটা ভিডিঅ'লৈ আকৌ আপোনালোকক স্বাগতম জনাইছোঁ। আজি হ'ল ৭৭ সংখ্যক গণৰাজ্য দিৱস, সেয়েহে সকলোকে গণৰাজ্য দিৱসৰ শুভেচ্ছা থাকিলে। এতিয়া ৰাতিপুৱা মই খাই আছোঁ ফ্ৰাইড ৰাইচ, আমাৰ আয়ুষেও খাই আছে, ময়ো খাই আছোঁ। এতিয়া হঠাতে ফোন এটা আহিলে যে ভাড়া এটা লৈ হাঁহচৰা যাব লাগে, তিয়ক হাঁহচৰা, গৈ আহোঁগৈ, আপোনালোককো দেখাম। এতিয়া আহি পাইছোঁহি এয়া কাষ্টমাৰ ঘৰত। বহুত দিনৰ পিছত মোৰ লগৰ বিঞ্চি শইকীয়াক লগ পাইছোঁ। বাকী বিহু কিবা এটা কৈ দিয়ক, বিহু কেনেকুৱা গ'ল? ভালেই গ'ল আৰু আপোনাৰ বিহু কেইদিন আৰু ভাল ফূৰ্তি কৰিলোঁ। আমি বহুত দিনৰ মূৰত লগ পাইছোঁ দুইজনে ইজনে সিজনক। আমি গৈ থাকোঁতে দেখিছেনে বাৰু হঠাতে দুজন মানুহ কেনেকৈ ৰাস্তা দি পাৰ দিছে, চাব দেই। এই দুজন, এজন ৰাস্তাটো পাৰ হ'বলৈ দেখিছোঁ। আমি এতিয়া পালোহি তিয়ক হাঁহচৰা। বৰ্তমান আহি পালোহি, সকলো নামিছে আৰু একচুৱেলি সকাম এভাগ আছিলে, সকাম ভাগৰ কাৰণে আহিলে। আমি এতিয়া সকামৰ ঘৰত এয়া হেৰি দিছে, প্ৰসাদ লৈছোঁ। ৰাইজো বহি আছে, সকলো ৰাইজ গৈ থাকোঁ আৰু দেই, গৈ থাকোঁ। আমি বৰ্তমান ঘূৰি আহি আছোঁ। এতিয়া আমি পালোহি, আমি সকলো মই আহি পাইছোঁহি আৰু ভালে অকলে সকলো পাইছেহি। পালে কেলে নাযাম আৰু চব নিজৰ। বাকী কেনেকুৱা পালে আহি গৈ? প্ৰসাদ পালোঁ। ঘৰ আহি পালোহি। এয়া আমাৰ আয়ুষীয়ে পঢ়িছে,
কি পঢ়িছা দেখাই দিয়া কি পঢ়িছা ক খ অঁ ক খ অ' এইয়া ক খ গ ঘ হয় নি অঁ বৰ ধুনুকে পঢ়িছা দেই মাত্ৰাডাল আচত দিব লাগে চাহকণ খাওঁ চাহকণ খাইছোঁ আৰু আমাৰ আইচুৱে পঢ়ি আছে চাহকণ খাই লওঁ দেই লাইটটো কেনে জ্বলাইছা অলেক চৰাই পাত মাতা মাতাৰ মাত গাঁৱত ডেকাৰ দল বাহুত ভীমৰ বল জীয়ৰী বোৱাৰীহঁতে এনেকেহে পঢ়ে এনেকুৱা খুটা খুটে এই আমাৰ আই আমাৰ বজত খাই একদম কষ্ট হোৱা অকে অসম আমাৰ দেশ কেনে নোখোৱানি দেশ গছতে কাৰ্পাত সেউজীয়া বুল গাত ধাননি পথাৰখন দেখিলে জোৰাই মন গহীন কাঠনি দৰা লাগনি গছৰে ভৰা অলেক চৰাই পাত মাতে মাতৰ মাত গাঁৱৰ ডেকাৰ দল বাহুত ভীমৰ বল জীয়ৰী বোৱাৰীহঁতে এনেকুৱা খুটা কাটে এই আমাৰ আই আমাৰ বজত ঠাই পানীত থকা জীৱ পানীত থকা পোকবোৰ মাছে ধৰি খায় কিন্তু ডাঙৰ মাছে আকৌ সৰু মাছবিলাকৰে ধৰি খায় মাছ খালে গাত বল হয় আৰু চকু ভালে ৰাখে নমস্কাৰ মোৰ নাম শ্ৰী আয়ুশ্ৰী দত্ত মোৰ দেউতাৰ নামটো শ্ৰীযুত ৰবি দত্ত মোৰ মাৰ নামটো ৰিংকুমণি দত্ত মোৰ গাঁওখনৰ নামটো কৰঙা ভকতচেনী গাঁও মোৰ জিলাখনৰ নামটো যোৰহাট মোৰ ডাকঘৰ কৰঙা মোৰ জিলা যোৰহাট মোৰ বিদ্যালয়খনৰ নাম চিনামৰা জাতীয় বিদ্যালয় মই অংকুৰ শ্ৰেণীত পঢ়োঁ আমাৰ আয়ুষে এনেকেই কিতাপ পঢ়ে দেখিছেনে ফাইনেলি ভাত পানী খোৱা হৈ গ'ল আজি যিটো ভাড়া গৈছিলোঁ সেইটো ভাড়াটো একচুৱেলি এটা দহা সকামৰ কাৰণে গৈছিলোঁ দহা সকামত মানে যিজন ঢুকাইছিলে সেই ঢুকুৱাজন একচুৱেলি আপোনালোকে জানেই চাগে নিউজতো পাইছে মানে এখন স্কৰ্পিঅ' বাহনে মাঘৰ বিহুৰ দিনা মানে উৰুকাৰ ৰাতিপুৱা উৰুকাৰ মানে বিহুৰ আগদিনা মানে 6জন মানুহক একেলগতে মহতিয়াই আনিছিলে এই এক্সিডেণ্টত তাৰে 2জনৰ মৃত্যু হৈছিলে তাৰে এজনৰ দহা সকামৰ কাৰণে গৈছিল তো তাতে দেখি বহুত বেয়াও লাগিলে কাৰণ ঘপককৈ হৈ যোৱা এটা ঘটনা তেওঁলোকেতো ৰাতিপুৱা মৰ্ণিং ৱাকলৈ গৈছিলে মৰ্ণিং ৱাকৰ পৰা তেওঁলোক ঘূৰি নাহিলে তো মানুহৰ জীৱনত কেতিয়া কি হয় কোনো নাজানে সদায় সুখেৰে থাকক ভালেৰে থাকক আৰু সদায় দিনটো নতুন বুলিয়ে ধৰক তাতে জনাই পেলাই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ মোৰ ভিডিঅ'টো চাই কি ভাল পালে কি বেয়া পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব